এটা সমস্যা আছিলে যে আমাৰ মেডিকেল ৰিইম্বাৰ্সমেন্টৰ কথা লৈ আপোনালোকে সদায় পাই থকা এটা কষ্ট হল যে মেডিকেল ৰিইম্বাৰ্সমেন্টৰ টকাটো আমি সময়মতে নাপাওঁ আমি যি চেষ্টা কৰিছো যে আমি এটা নিয়মত আপোনালোকক মেডিকেল ৰিইম্বাৰ্সমেন্ট দিব খুজিছো যে আপোনালোকে মাত্ৰ পোৰ্টেলত আবেদন কৰক আৰু ৰিইম্বাৰ্সমেন্টটো আমি হেলথত কোটো ফাইল নোযোৱাকৈ আমি আপোনালোকক ডাইৰেক্টলি ৰিইম্বাৰ্সমেন্টটো দি দিম এতিয়া আপোনালোকে কৈ আছে যে নহয় কেশলেছ হ'ব লাগে কিবা হ'ব লাগে কেশলেছো হ'ব আৰম্ভণিটো এটা আপোনালোকে কৰিব দিয়ক আৰু মোৰ ওপৰত বিশ্বাস ৰাখক কিমান টকা কটা গৈছে তাক লৈ আপোনালোকে হিচাপ নকৰিব কাৰণ এই যদি আজি আমি কাৰোৰ পৰা 250 টকা কাটিছো টকাটো তাতেই থাকি যাব তাৰমানে পিছৰ বছৰ আপোনালোকে দিব নালাগে কথাটো ইমানেই হল এই টকাটো চৰকাৰৰ ৰেভিনিউ হৈ না যায় গতিকে এই বছৰ আপোনালোকে ইনষ্টলমেন্টটো আমি যদি ইএসআই নিয়মত দিলু ইএসআই নিয়মত দিয়াৰ পিছত কামটো হল দেখিলো আমাৰ টকা জমা হল 100 কোটি কিন্তু আপোনালোকে মেডিকেল ৰিইম্বাৰ্সমেন্ট ক্লেইম কৰিলে 10 কোটি 90 কোটি থাকি গল তাৰমানে পিছৰ বছৰ আপোনালোকে দিব নালাগে কথাটো সিমানেই গতিকে এই স্কিমটো আপোনালোকে আৰম্ভ কৰিব দিয়ক আৰু আৰম্ভ কৰাৰ 1 বছৰৰ ভিতৰতে আমি তাক ৰিইম্বাৰ্সমেন্ট মানে কেশলেছলৈকে আমি লৈ যাব পাৰিম কাৰণ প্ৰথমতে কেশলেছলৈকে লৈ গলে মোৰ ভয় আছে ক'ত যে হস্পিটাল বিলাকে আপোনালোকক ক'ব যে 3 লাখটো চৰকাৰে দিব কিন্তু এইটো কাম কৰিব লাগিব এইটো কাম কৰিব লাগিব আপোনালোকে হাতে দি আকৌ টকা দিব লাগিব এটো কয় হিডেন কষ্ট তাৰমানে সন্মুখত নলয় পিছফাল দি লয় তেতিয়া আপোনালোকৰ খং উঠিব আহিব যে এটো কি নামতহে কেশলেছ হল একোটো কাম নহল সেই কাৰণে এই বছৰ মই আপোনালোকক এটা কথা ক'ব খুজিছো যে থাৰ্ড গেট কাৰণে কিমান দিব লাগে ইএসআই আৰু ফৰ্থ গেট সো 250 দিব লাগে ফৰ্থ গেটৰ মান্থলি কন্ট্ৰিবিউশন থাৰ্ড গেটৰ দিব লাগে 450 এই বছৰ যেহেতু অলপ আপোনালোকৰ ডাউট আছে কি হ'ব কি নহব এই বছৰ মাত্ৰ আপোনালোকে 50% দিয়ক 50% ইনষ্টলমেন্ট চৰকাৰে দি দিব হ'ব যে তাৰ মানে গ্ৰেড 4 এজনৰ পৰা আমি কিমান কাটিম 125 125 টকা আমি কাটিম 125 টকা চৰকাৰে দি দিব তেতিয়াতো আপোনালোকৰ আপত্তি কৰিবলগীয়া নাই নে আছে আৰু কিবা আপত্তি কৰিবলগীয়া গতিকে আজি তালিটো মাৰি দিয়ক আৰু কালি আৰু মই খুধি নাথাকো আৰু যে এইটো লেঠা আৰু আজিৰ প্ৰায় মাৰি দিলো ঠিক আছে হ'ব যে 50% যেটো মান্থলি কন্ট্ৰিবিউশন এটো গভৰ্নমেন্টে দিব 50% আপোনালোকে দিব হ'ব তাৰমানে এজন অফিচাৰ 1000 দিব লাগে তেওঁ 500 দিব 500 আমি দিম যদি সিস্টেম ভাল কৰি চলে তেতিয়ালে অহা বছৰ আপোনালোকে চাই চিটি কৰি লব কাৰণ মই এটো লৈ অশান্তি পাই যাও যে যেতিয়া আপোনালোক মানে লগত ময়ো কৈ দিছো আমিতো হস্পিটালত থাকিম লৰা ছোৱালীজনীয়ে যেটো আহি কষ্ট খাই থাকিব লাগে সেক্ৰেটাৰিয়েটত এটো মানে সহ্য কৰিব নোৱাৰি অশান্তি হৈ যায় কাৰণ এতিয়া আপোনালোকে 150 টো গন্তি কৰি আছে কিন্তু বেমাৰতটো আমি হস্পিটালত থাকিম কষ্ট লৰাজনেহে হ'ব লৰাজনে আহি যেটো মাৰ পৰি থাকিব ইয়াত তাত খুন্দা হিটো বেচাৰা বুজি নাপাই পঢ়া শুনা কৰা লৰা কি জিপিএফ কি সিপিএফ কি ৰেভিনিউ কি পাৰ্সনেল এ ব্লক বি ব্লক ডি ব্লক হিটো বুজি নাপায় হি ভাবে দেউতা কেনেকে ট্ৰিটমেন্ট কৰো পইচা নাই গতিকে এতিয়া আপোনালোকে কম্পিউটাৰত এপ্লাই কৰিব কম্পিউটাৰতে আপোনালোকে পইচাটো পাই যাব ঝামেলা শেষ প্ৰথম ৰিইম্বাৰ্সমেন্ট হ'ব লাহে লাহে আমি কেশলেছলৈকে তাক লৈ যাম এইটো আৰু বহুত আলোচনা কৰি থাকিব নালাগে আৰু মইতো জানো আপোনালোকৰটো বিশ্বাস আছে মইতো বেয়া কামটো নকৰো আপোনালোকক লৈ ইমানটো বিশ্বাস আছে গতিকে এই আৰু হিসাব নিকাচ কৰি থকাটো বাদ দিয়ক মই খালি আপোনালোকক হিসাব দিলো একৰ পৰা যে কৰ্মচাৰীৰ কিমান কাম হৈছে এইটো কাম ৰখি আছে এইটো কামো হ'ব দিয়ক হলে আপোনালোকে নিজে মনটোত ভাল পাব গতিকে 2 অক্টোবৰত আমি লোকসেৱা আৰোগ্য যোজনা আৰম্ভ কৰি দিম আৰু আপোনালোকৰ আৰু মানে কনসেন্ট নুখুদো আৰু মই লৈ ললো ঠিক আছে
50% আপোনালোকে দিব, 50% গভৰ্ণমেণ্টে দিব। সিস্টেমটো যদি ভাল কৰি চলে তেলে তাৰ পিছৰবাৰ দেখা যাব 40-50 কোটি টকা এইটো কাৰণে আৰু মিছা মিছি এনেকে গন্তি কৰি থাকিব দৰকাৰ নাই। আৰু লাহে লাহে আৰম্ভণিটো যদি হৈ যায়, প্ৰথম বছৰত কোনো পাৰফেকশ্যন নহয়। প্ৰথম চাকৰি পাওঁতে দৰমহা প্ৰথম 6 মাহ পাই জানো? এছআইও খুন্দা খাই থাকিব নালাগে জানো? পাই লাগে নে নাই? কিন্তু 6 মাহ পিছততো 1 তাৰিখে পোৱা হৈ যায়, তেতিয়া পুৰণা 6 মাহৰ কষ্টটো পাহৰি যোৱা যায়। গতিকে যিকোনো স্কিম, নতুন চাকৰি, এছআইও ক্লিয়াৰেন্স নোহোৱা টাইপ প্ৰথম 6 মাহ কষ্ট হ'ব। লাহে লাহে আমাৰ ভুলৰ পৰা আমি শিকিম যে এইটো আমাৰ ভুল হ'ল, এইটো আমাৰ শুদ্ধ হ'ল, এইটো এনেকে হ'ব লাগিছিল, তেনেকে হ'ব লাগিছিল। বাস ধুনীয়াকৈ পাৰ হৈ গৈ থাকিব। কাৰণ উদ্দেশ্যটো ভাল হলে বাকি টেনচন লৈ একো লাভ নাই। উদ্দেশ্যটো বেয়া হলে বোলে আপোনালোকৰ টকা আনি মই দৰমহাত খৰচ কৰিম, তেতিয়াহে মনৰ ডাউট। যেনেকে মাজে মাজে আমাৰ সাংবাদিকসকলে কয় ট্ৰেজাৰী চালান লৈ চৰকাৰে বিত্তীয় অৱস্থা ভাল কৰিব খুজিছে, কিন্তু ট্ৰেজাৰী চালান 3 কোটি মানুহে দিলেও আপোনালোকৰ দৰমহাৰ 100% 1% 1 মাহত নহয়গৈ। সেই অংকটো কোনেও নকৰে, কিন্তু এটা আৱেগিকভাৱে লিখি দিলে। তেনেকুৱা ধৰণৰ কথা যে আপোনালোকে 150-250 চিন্তা নকৰিব, ৰখি গলে সেইখিনি আকৌ আপোনালোকে ঘূৰাই ললেই হ'ল। আপোনালোকৰে টকা আপোনালোকে ল'ব, আপোনালোকে বেংকত টকাটো থৈ নিদিয়ে জানো? বেংকতে থাকি গ'ল। কিন্তু এই যে ল'ৰা ছোৱালীয়ে বেমাৰ আজাৰ হলে যিটো খুন্দা খাই থাকে, মইতো কেইজনমানক পাওঁ, কেইজনমানক আপোনালোকে পায়, বহুতেতো নাপায়ে। বা দেউতাকক বোলে চেলাইন 2টা দিব লাগে, 1টা দিয়ে থৈ দিছে, পইচা নাই কি কৰিব। বোলে বেজি দিব লাগে, এণ্টিবায়টিক অমুক, পইচা নাই, তাৰ তলৰটো দি থৈ দিছে। কিমানৰ এনেই মৃত্যু হৈ গৈছে কোনেওতো ক'ব নোৱাৰে। এতিয়া অন্ততঃ গ্যাৰেণ্টি হৈ থাকিলে যে ইমান টকা আমি পামেই, দেউতাই পাব। আৰু ইয়াতকৈ ভাল সুবিধা কি লাগে যে কোনো আপোনালোকে যি হস্পিটালত যায় তাকে যাওক। এইবিলাক গৈ জিএমচিত গৈ পেলাই এটা দিয়া যে কি কয় এক্ৰেডিটেড হস্পিটাল। আকৌ তাত নগলে পোষ্ট ফেক্টৰী এপ্ৰুভেল, তাতো 10,000 টকা দিয়ক পোষ্ট ফেক্টৰী এপ্ৰুভেল বুলি, তাতো দিবই লাগে, নহলেতো পোষ্ট ফেক্টৰী এপ্ৰুভেল নোলায়। গতিকে এতিয়া আমি ক্লিন কৰি দিছো। এপলত যায়, মেক্সত যায়, মেদান্তত যায়, য'ত যায় যাওক, খালি আপোনালোকে ইএছআই সমান যি টকাটো পাব, খাটাং পাব, ইমান টকা আপোনালোকে নিশ্চিতভাৱে পাব। গতিকে আজি আমি এইটো সিদ্ধান্ত ললো যে ইএছআই সমান আপোনালোকে দিব নালাগে, চেন্ট্ৰেল গভৰ্ণমেণ্টৰ সমান দিব নালাগে, 50% আপোনালোকে দিব। ঠিক আছে? 50%ত আমাৰ জামেলা শেষ। 2 অক্টোবৰত আমি স্কিম আৰম্ভ কৰি দিম। সিদ্ধাৰ্থ সিঙৰ দায়িত্বত থাকিব স্কিম কৰা, আৰু কৰিবই লাগিব, নহলে তেওঁকো আমি পিছত কম যে স্যাৰ আপুনি নোৱাৰিলে বুলি। পাৰিবনে নাই সিদ্ধাৰ্থজি? আচ্ছা, 2 তাৰিখে আমি এইটো লঞ্চ কৰি দিম। আৰু তাৰ পিছত আমি শিকিম, যিটো ভালখিনি কৰিম, যিখিনি ভুল থাকিব ভুলখিনি আমি সংশোধন কৰি 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 2 বছৰৰ ভিতৰত ধুনীয়া স্কিম হৈ যাব। আৰু 26লৈকে মইতো আছো, তেতিয়ালৈকে বঢ়িয়াকৈ আমাৰ আটাইতকৈ বেষ্ট হেল্থ স্কিম এইটোকে আমি কৰিম। তেতিয়ালৈকে কেছলেছো হৈ যাব, সব হৈ যাব, ধুনীয়াকৈ গৈ থাকিব। গতিকে 3 বছৰ গভৰ্ণমেণ্ট থাকোতে কামটো হাতত ললে গতি ল'ব, নহলে আকৌ গতি নল'ব।